নমস্কাৰ বন্ধুসকল, লকডাউনৰ মাজতে মই কিছু ব্যক্তিক্ৰম প্ৰয়াস কৰি আছিলোঁ। তাৰ অংশস্বৰূপে মই গণশিল্পী নচিকেতাৰ কিছু গীত অসমীয়ালৈ ভাৱানুবাদ কৰি গোৱাৰ প্ৰয়াস কৰিছিলোঁ। ইতিমধ্যে এটা গাইছিলোঁ। আজি মই দ্বিতীয়টো গীত গাবলৈ প্ৰয়াস কৰিছোঁ, বৃদ্ধাশ্ৰম। প্ৰকৃততে নচিকেতাৰ গীতৰ যি ব্যতিক্ৰম ধাৰা, সেই ধাৰাই মোক সদায় আকৰ্ষিত কৰি আহিছে। তেওঁ জনগণৰ কথা কয়, গীতৰ মাজেৰে জনতাৰ কথা কয়। সেইকাৰণে মোৰ তেওঁৰ গীত সদায় প্ৰিয় হৈ থাকিব। আপোনালোকে তেওঁৰ গীত শুনকচোন। ল'ৰা মোৰ ডাঙৰ মানুহ, ডাঙৰ অফিচাৰ, বিয়া গুম ঘৰ তাৰ নাই পাৰ। ল'ৰা মোৰ ডাঙৰ মানুহ, ডাঙৰ অফিচাৰ, বিয়া গুম ঘৰ তাৰ নাই পাৰ। কোঠা ভৰি আছে পৰি আচবাব দামী, মূল্যহীন মই মাথো অনাহুত প্ৰাণী। সমাজত ল'ৰাৰ আছে মানধন, ঠিকনা মোৰ আজি বৃদ্ধাশ্ৰম। মোৰ পুৰণি সেই আলমাৰি আইনা, তাৰ ঘৰত সেয়া আজি আৱৰ্জনা। মোৰ পুৰণি সেই আলমাৰি আইনা, তাৰ ঘৰত সেয়া আজি আৱৰ্জনা। দেউতাকৰ ছবি ঘড়ী আৰু লাখুটি, সকলো আজৰাই ঘৰ কৰিল গুচি। থাকিল বোৱাৰী পোহনীয়াত, ঠিকনা মোৰ আজি বৃদ্ধাশ্ৰম। ল'ৰালিত আছিল সি মৰমা কলোৱা, কোচত বহাই খুৱাইছিলো পুৱা দুপৰীয়া। ল'ৰালিত আছিল সি মৰমা কলোৱা, কোচত বহাই খুৱাইছিলো পুৱা দুপৰীয়া। সৰু সৰু কথাত মই নাই উঠিছিলো চুপি, সাৱতি ল'লেই পুনৰ কৰিছিল চুপতি। কাষত নাই আজি মইনা নয়নতল মন, ঠিকনা মোৰ আজি বৃদ্ধাশ্ৰম। শুনিছো ল'ৰা এটিৰ সিও হ'ল বাপেকি, ডাঙৰ হৈ মোৰ নাতি হ'ব সংসাৰী। প্ৰভু মোক জীয়াই ৰাখা আৰু ডেৰ কুৰি, নাতিৰ মাজত চাব খোজো মইনাৰ ছবি। মোৰ এই বৃদ্ধাশ্ৰমত আছে বহু ঠাই, যাৰ কাষত আপোন থাকিও নাই। এইজন কথা ভাবি উঠিছো শিহৰি, কোলাত মোৰ থৈ মইনাই উঠিব ছবি। এইজন কথা ভাবি উঠিছো শিহৰি, কোলাত মোৰ থৈ মইনাই উঠিব ছবি। কোলাত মোৰ থৈ মইনাই উঠিব ছবি। কোলাত মোৰ থৈ মইনাই উঠিব ছবি। গীতটো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গীতৰ ধাৰা আমি সলনি কৰোঁ আহক। প্ৰচলিত সংগীতে সংগীত নহয়, এইবিলাকো আমি সংগীতৰ ধাৰাত আনো আহক।